নমস্কাৰ খুলুমবাই। আজি আমাৰ 5 তাৰিখ আৰু নিৰ্বাচনৰ সময় মাত্ৰ 3 দিন আছে। 7 তাৰিখে যিহেতু প্ৰচাৰ অভিযান শেষ হ'ব হিচাপে আজি আহি অন্তিম অৱস্থাত আহি পাইছোঁ। এই আজিৰ যিখিনি কাৰ্যসূচী মই গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ ভিতৰত যিখিনি আমাৰ প্ৰাইমাৰী বডি ইয়াৰ আণ্ডাৰত যিখিনি গাঁও চুবুৰী আছে গোটেইখিনি এৰিয়া কভাৰ কৰি প্ৰচাৰ কৰা এটা কাৰ্যসূচী লৈছোঁ। এতিয়া মোৰ প্ৰথম কাৰ্যসূচী আছিলে গড়মূৰ বটকলা মাথু থানচালিত আদৰণি সভা আৰু ইয়াত আৰজ মানে কাৰ্যসূচী লোৱা হৈছিলে প্ৰাৰ্থনা কৰা। এয়া আৰজ কাৰ্যসূচী মই মাত্ৰ শেষ কৰিলোঁ আৰু ইয়াত আহি খুবেই ভাল লাগিছে, যিহেতু এখন গাঁৱৰ ৰাইজে গোটেইখিনি ওলাই আহি এটা সহযোগ কৰিছে আৰু হিচাপে গড়মূৰ এৰিয়া গড়মূৰ প্ৰাইমাৰী যিখিনি ইনফৰ্মেশ্যন প্ৰাইমাৰীবিলাকৰ যিখিনি ৰিপৰ্ট এই ৰিপৰ্ট মতে খুবেই আমাক ছাপৰ্ট কৰা মানে কিবাটো আহিছে, বাৰ্তা আহিছে। আৰু বৰ্তমানত মই 3খন পৰিষদীয় সমষ্টি যিখিনি ঘূৰি পালোঁ, বিজেপিৰ লগতে আমাৰ কণ্টেষ্টটো হ'ব। সেই হিচাপে প্ৰথম স্থানত মই নিজেই থকা বুলি ভাবিছোঁ। আপুনি বিধানসভাত জয়ী হৈ প্ৰথম ৰাইজৰ উন্নয়নমূলক কি কাম? এইটো উন্নয়নমূলক বুলি কোৱা ক্ষেত্ৰত যিহেতু মই কৈয়ে আছোঁ, অসমৰ যিখিনি ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিধানসভা মজিয়াৰ যিখিনি উন্নয়নৰ মানে ডিপাৰ্টমেণ্টবিলাক আছে, ইয়াত যিখিনি এডুকেশ্যনে হওক, যাতায়াতৰে হওক বা হেল্থৰ ক্ষেত্ৰতে হওক, মুখ্য যিখিনি এডুকেশ্যন ছেকশ্যনেই হওক, যিহেতু 55টা ডিপাৰ্টমেণ্টৰ যিখিনি কৰণীয়, যিহেতু মই দুবাৰকৈ MCLA হৈ যিখিনি উন্নয়নৰ কাম কৰিলোঁ, মন্দিৰেই হওক বা ৰাস্তাই হওক, ৰাস্তাৰ ক্ষেত্ৰত মই আপোনালোকক আগতেও কৈছিলে চেলি এই মানে যোৱা এৰি থৈ অহা চৰকাৰ MCLA সময়ত মই 46টা ৰাস্তা নিৰ্মাণ কৰিছোঁ। ঠিক সেনেধৰণৰ ৰাস্তাৰ ক্ষেত্ৰত যিহেতু ভাল এটা আঁচনিবিলাকো আছে, পৰ্বতমালা যেনেকুৱা অসমমালা, এই ক্ষেত্ৰত যিখিনি কৰণীয় এই 3টা সমষ্টিৰ ভিতৰত যিমান পাৰোঁ আপ্ৰাণ মই যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল'ম আৰু মেডিকেলৰ ক্ষেত্ৰত কিছু কাম কৰিব লগা আছে। যিহেতু আমাৰ শুক্লায়ৰ নাওকাটা মেডিকেলৰ আজিলৈকে জৰাজীৰ্ণ একো ইয়াত মানে আন্তঃগাঁথনি ফাণ্ড দিয়াটো দেখা নাই। মই পাৰা সকলোকে নাওকাটাত থকা যিটো মেডিকেলৰ যিখিনি আন্তঃগাঁথনি ইয়াৰ ক্ষেত্ৰত আপগ্ৰেড কৰাৰ ক্ষেত্ৰত যিখিনি কৰণীয় কাম যদি মই বিধায়ক হ'ব পাৰোঁ, মই ইয়াৰ মুখ্য ভূমিকা ল'ম প্ৰথম ষ্টেপতে। CPF প্ৰাৰ্থীগৰাকীয়ে বড়ো আৰু সংখ্যালঘু ৰাইজৰ মাজত সোমাইছে, ক্ষেত্ৰত হ'ব পাৰে নেকি? তেখেতসকলেতো জিকাৰ কাৰণে মানে ইলেকশ্যন খেলা নাই। তেখেতসকলৰ সংখ্যাটো মাত্ৰ বিজেপিক জয় কৰা বুদ্ধিৰে ইলেকশ্যন খেলিছে, তাৰ বাহিৰে একো নাই, মই একো দেখা নাই। বিজেপিৰ প্ৰাৰ্থীগৰাকীক লৈ লোকেল আন্দোলনৰ কথা ওলাইছে, তেখেতৰ মানে ভাগ্যটো মানে নাই বুলি ক'ব লাগিব, যিহেতু তেখেতৰ নিজৰ কেণ্ডিডেটৰ ভোটটোৱে সি দান কৰিব নোৱাৰে হিচাপে ৰাইজে তেখেতৰ চালানী বুলি কৈছে। ৰাইজৰ মাজত যিহেতু প্ৰতিনিধি ওলাইছিলে, ডিমাণ্ডো কৰিছিল টিকেট হিচাপে তেখেতসকলৰ নাপাৱাৰ বিনিময়ত দলৰ মাজত বিজেপি দলৰ মাজত শংকা হৈছে আৰু সেই হিচাপে বৰ্তমান ভাল এটা খবৰ আমাৰ মাজত আহি আছে। আপোনাৰ সমষ্টিত ঘূৰি আপুনি বিজয়ী হোৱাটো নিশ্চিত হ'ব পাৰিছে? 100% মই বিজয়ী হ'ম, যিহেতু সকলো জাতি জনগোষ্ঠী মোক যিকোনো জাগাত তেখেতসকলে নিজে কাৰ্যসূচী কৰি মোক আদৰি লৈ গৈছে। হিচাপে 100% মই জিকাটো খাটাম।